এইখন কি আঞ্জা কলা, দেখাত কলা, খাৱাত নোৱাৰো ক'ত সোৱাদ হ'ব। বিশ্বাস কৰক, আঞ্জাখন দেখাত কলা হ'লেও খাবলৈ কিন্তু বহুত সোৱাদ হৈছিল। আহকচোন বনাওঁ, কেনেদৰে বনালোঁ এই আঞ্জাখন। বাৰীৰে থকা কুমলীয়া নৰসিংহৰ আগবোৰ ছিঙি ল'ম। কুমলীয়া হ'লে ভাল লাগে খাই, চেণ্টটো বেছি আহে। লগতে ভেদাইলতা, আমি পিছে পাতভাদুলি বুলিয়ে কওঁ, তাৰো পাত কেইখিলামান ছিঙি ল'ম। এতিয়া গোটেইখিনি ধুই কাটি বাছি লৈছোঁ। লগতে আলু, পিঁয়াজ, নহৰু, এটা জলকীয়া আৰু আদা। যিহেতু বাচ্ছাই খাব সেইকাৰণে এটা জলকীয়া দিছোঁ, আপোনালোকে বেছিও দিব পাৰে। এতিয়া গোটেইখিনি একেলগে পেষ্ট বনাই ল'ম। বহুতে বহুত ধৰণৰে বনায়, মই পিছে এনেদৰে বনাওঁ। প্ৰথমে মাছখিনি অলপ ভাজি ল'ম, তাৰপিছতহে একেখিনি তেলতে আলুখিনি দি দিম। আলুখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। তাৰপিছত তাত নিমখ, হালধি দি আৰু অলপ ভাজি ল'ম। তাৰপিছত বনাই থোৱা সেই পেষ্টখিনি ইয়াতে ঢালি দিম। তাৰপিছত ইয়াতে অলপমান জিৰা গুড়ি আৰু এই নৰসিংহ আৰু পাতভাদুলি যিহেতু অলপ কেহা কেহা ভাৱ থাকে, সেইবাবে অলপমান চেনি দিম, দি এনেদৰে ভাজি থাকিম। এতিয়া জোলৰ বাবে গৰম পানী এড কৰিম। যিহেতু এইবোৰ আঞ্জা থুপথুপীয়া নহয়, অলপ জোলে হ'ব লাগে। তাৰপিছত উতলা হোৱাৰ পিছত মাছখিনি দিম। গ্ৰেভিটো ভাল হোৱাৰ বাবে আলু কেইপিচমান অলপমান এনেকৈ পিটিকি দিম। হৈ গ'ল ৰেডি। এই আঞ্জাখন ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে, কিন্তু এনেদৰে বনালে ধুনীয়াকৈ খায়। ভেদাইলতা আৰু নৰসিংহ আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী সকলোৱেতো জানে। এনেদৰে বনাই খাবচোন আৰু ল'ৰা ছোৱালীকো খুৱাব। মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, আৰু লগ পাম আন এটি নতুন ভিডিঅ' লৈ।